কোন আছে আপুনি আহকচোন ডিফুৰ মানুহ ইয়াত আহিব আপুনি মই পোৱা নাই বুলি কৈছে আপুনি আহক কোন হয় আপুনি টাউন কমিটিৰ কথা কোৱা নাই ডেন্টাৰ টিচাৰ্ছৰ কথা কৈছো কথা নহয় দৰমহা পোৱা নাই এইটোৱে কথা দিব বুলি কৈ আছে দিবহে পোৱা নাই নহয় আমি শিক্ষা বিভাগৰ যি নেকি পোৱা লগা স্বৰূপ আমি গোটেইখিনি সবিশেষ আমি শিক্ষা বিভাগৰ আমি আলোচনা কৰিম আমাৰ মাজত আংটং ইংকি কাঠাৰ তেখেতকো আমি দুআষাৰমান ক'বলৈ ৰিকুৱেষ্ট কৰিছোঁ হেল্ল' প্ৰথমত মই কংগ্ৰেচুলেশ্যনছ দিব খুজিছোঁ পাব্লিক নিউজ 24/7 হাওৰা ঘাটৰ উন্নয়নটো বাদে দিয়ক আপুনি ডিফু চহৰতে চাওক আমাৰ কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ছেক্ৰেটেৰিয়েটো তাতেই আছে কিন্তু ডিফু এৰিয়াটো আমি উন্নয়ন দেখা নাই বাকী এৰিয়াত একদম ৰিম'ট এৰিয়াটো বাদে দিয়ক টাউন এৰিয়াটো উন্নয়নটো আমি সেই ছবি দেখা নাই আপুনি দেখা পাব ডিফু চহৰৰ আপুনি যদি যায় গলি গলিত আপুনি যদি যায় তাতে ৰাস্তা পদূলি আপুনি দেখা নাই তাত বেয়া ৰাস্তাটো আজিলৈকে আছে হয় ভাল ৰাস্তা দিছে বিজেপি চৰকাৰে কিন্তু য'ত আমাৰ ইলেক্টেড মেম্বাৰসকলৰ বা আমাৰ ধনী মানুহসকলৰ য'ত ৰবৰ বাগান আছে তাতে আপুনি ভাল ৰাস্তা দেখি পাব আৰু বেলেগ জেগাত আপুনি ভাল ৰাস্তা আপুনি দেখি নাপাব সেইটোৱে কথা আৰু বিজেপি দলৰ যিটো ইলেকশ্যন আমাৰ MSC ইলেকশ্যনৰ যিটো পল প্ৰমিছ আছিলে সেইটো কিছুমান পইণ্ট আছে ইয়াত 16 পইণ্ট আছে সেইটো 16 পইণ্টৰ ভিতৰত বিশেষকৈ আমাৰ ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A আৰু ফাৰ্মিং ডিষ্ট্ৰিক্ট কিবা কিবি বহুত আছে ইয়াত আৰু 16 নম্বৰত এটা আছে পল প্ৰমিছ ইলেকশ্যনৰ প্ৰতিশ্ৰুতি সেইটো আছে কনষ্ট্ৰাকশ্যন এণ্ড কমপ্লিশ্যন অফ ফ্লাইঅভাৰ ইন ডিফু সেইটো একটা মাত্ৰ যিটো বিজেপিৰ প্ৰতিশ্ৰুতি সেইটো সম্পূৰ্ণ হোৱা নাই সেইটো হ'ব নেকি বুলি আমি আশা কৰিছোঁ যিটো বস্তুহে ৰাইজে বিচৰা নাই সেইটো বস্তুহে বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিব বিচাৰে আৰু বাকী যিবিলাক ৰাইজে যিবিলাক বিচাৰিছে সেইটো কথা এওঁলোকৰ মুখৰ পৰা ওলাই নাহে আমাৰ সাংসদ শ্ৰী হৰেণ সিং বেৰ মুখৰ পৰা এটা ভিডিঅ' ওলাইছে যেতিয়া আমাৰ ভাৰত প্ৰাইম মিনিষ্টাৰে আমাৰ কাৰ্বি আংলঙত আহিছিলে সেইটোৰ আগত MP হৰেণ সিং বেৰ মুখৰ পৰা ওলাইছে যে নৰেন্দ্ৰ মোদী ইয়াত আহে যদি তে আমাৰ কাৰ্বি আংলং স্বায়ত্ত সাহিত্য পৰিষদৰ চিফ তুলিৰাম ৰংহাঙে প্ৰথম যিটো তেওঁলোকৰ মুখৰ পৰা ওলাব সেইটো ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A বুলি কৈছে সেইটো কথা কৈছে ৰাইজে দেখিছে এইটো কিন্তু যেতিয়া আহিছে তুলিৰাম ৰংহাং মুখৰ পৰা এটা শব্দ এই 244A কথা ওলা নাই তো ৰাইজে দেখিছে তাৰ মানে শেষ কাৰ্বি আংলং ৰাইজৰ যিটো মূল যিটো এছপিৰেশ্যনছ আৰ্টিকল 244A সেইটো শেষ আৰু নাই যেতিয়া অমিত শ্বাহ আমাৰ হোম মিনিষ্টাৰ যেতিয়া আহিছে সেইটো সময়তো ওলা নাই তাৰমানে যেতিয়া পাৱাৰত থাকে সেই তেতিয়া তেওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা নাহে ওলাই নাহে কিন্তু যেতিয়া পাৱাৰত নাথাকিব সেই তেতিয়া ওলাব আজি দিনত মই এইটোৱে ক'ব বিচাৰিম আমাৰ কংগ্ৰেছ দলটো সেইটোৱে কৰিছে যেতিয়া পাৱাৰত থাকিছে সেইটো সময়ত এওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা ওলা নাই আজি দিনত এখেত পাৱাৰত নাই সেই প্ৰত্যেকটো মিটিঙতে এওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা ওলায় তো সেইটোৱে গেমটো সেইটোৱে
মাত্ৰ পাৱাৰত আহিবলৈহে আৰ্টিকল 244 এইটো আমাক এটা বেপনটো ইউজ কৰি আছে তো সেইটো হ'ব নালাগে সেইটো মই ক'ব বিচাৰিছোঁ আৰু এটা কথা হাৰাঘাটৰ মানুহে সেইটো ভাবিব যে আমাৰ সমষ্টিত উন্নয়ন হোৱা নাই জিনথং সমষ্টিৰ মানুহে ভাবিব আমাৰ সমষ্টিত উন্নয়ন হোৱা নাই আমৰি সমষ্টিৰ মানুহে ভাবিব আমাৰ সমষ্টিটোহে উন্নয়ন হোৱা নাই নেকি বুলি ভাবিব কিন্তু সঁচা কথাটো এইটোৱে আপুনি যদি 26 সমষ্টিত আপুনি যদি গৈ ভৰে মানে প্ৰত্যেকটো সমষ্টিতে উন্নয়নটো হোৱা নাই মই এটা চমুকে কথা কম সেইটো কথাত আপোনালোকে যদি গুৰুত্ব দিয়ে সেইটোহে ক্লিয়াৰ পিকচাৰটো আহি যাব উন্নয়ন কথা বাদ দিয়ক মানুহৰ যিটো বেসিক নিডছ ফুড ক্লথ এণ্ড শেল্টাৰ খাবলৈ ভাত পিন্ধিবলৈ যিটো চুলা খাবলৈ যিটো পানী সেইটো বেসিক নিডছে আজিলৈকে পোৱা নাই মানুহ ৰাস্তা পদূলি বেলেগটো আপুনি বাদে দিয়ক আজিৰ দিনত আপুনি যদি লাংকাইজান এৰিয়াত আপুনি যদি যায় তাতে আজিলৈকে মানুহে সেই নদীৰ যিটো লেতেৰা পানীত আপুনি চাব নোৱাৰে খোৱাটো বাদ দিয়ক কাপোৰ নুধুব আপুনি গা ধোৱাটো বাদ দিয়ক সেইটো পানীয়ে আজিলৈকে মানুহ খাই আছে উন্নয়ন ক'ত হৈছে বাদ দিয়ক উন্নয়ন কথাটো সেইটোৱে মই ক'ব বিচাৰিছোঁ তেখেতলৈ ধন্যবাদ থাকিল লগতে আমাৰ বিজেপি দলৰ হাৰাঘাট নগৰ সমিতি ৱাৰ্ড কমিশ্যনাৰ শ্ৰীযুত মমিত খাকলাইদেৱ তেখেতকো আমি সময় প্ৰতি লক্ষ্য ৰাখি দুআষাৰ ক'বলৈ দিম পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ পাব্লিক নিউজ 24 কাৰ্বি আংলং সেই টিমক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে যি নিউজ চেনেলৰ যি ষ্টেণ্ডাৰ্ড সেইটো মানে বজাই ৰাখিব লাগিব কিয় আজিকালি বহুতো পৰ্টেল নিউজ ওলাইছে সঠিক নিউজবোৰ ভালকৈ তেওঁলোকে পৰিৱেশন নকৰে আশা কৰিছোঁ যাতে সঠিক নিউজবোৰ পৰিৱেশন কৰিব তেওঁলোকৰ যি পৰ্টেল নিউজত মই পোনপ্ৰথমে যি আমাৰ বৰাদেৱে ক'লে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আমাৰ বিজেপিৰ কথা ক'লে যে হাওৰা ঘাটত উন্নয়ন হোৱা নাই তথা কাৰ্বি আংলঙত উন্নয়ন হোৱা নাই সমগ্ৰ দেশত উন্নয়ন হোৱা নাই বুলি তেওঁলোকে কৈছে কিন্তু এনেকুৱা চালে বেৰে কোবোৱা উত্তৰ দি কথা কৈ লাভ নাই টুলুঙা মন্তব্য যি দিয়াটো উচিত নহয় আপুনি কৈছে হাওৰা ঘাটত বোলে অহা যোৱা কৰিবলৈ ৰাস্তাই নাই আপুনি ইয়াত কেনেকৈ আহিলে ৰাস্তা নাই যদি আপুনি ইয়াত এই অনুষ্ঠানত আপুনি কেনেকৈ আহিলে উৰি আহিলে নেকি যদি ৰাস্তা নাই উৰি আহিছে নেকি মোৰ প্ৰশ্ন আজি হাওৰা ঘাটত বোলে ষ্টেডিয়ামৰ বাহিৰে ইয়াত উন্নয়ন হোৱা নাই বুলি তেওঁ কৈছে আজি এছএমচিৰ যি এই ৰোড কনষ্ট্ৰাকশ্যন চলি আছে বৰ্তমান অসম মালা আমাৰ ইয়াত কিছুদিনৰ পিছত কাম চলিব যি সয়েল টেষ্ট যি যমুনা ৰিভাৰ এটা নতুন এটা হ'বলৈ গৈ আছে সেইবোৰ কাম চলিব তো এই টুলুঙা মন্তব্য দিব নালাগে ইয়াত যোৱা কাৰ্বি লিংকান কিমি আহিছিলে আমাৰ শ্ৰদ্ধাৰ MLA মাননীয় দৰ্শিং দহংদেৱে এই মঞ্চতে কৈ গৈছে যে ইয়াত বাউণ্ডাৰী ৱাল দিব এইখিনি কাম চলি যাব আজি এই লিংকান কিমি 1 ফেব্ৰুৱাৰী তাৰিখে ইয়াত ঘোষণা কৰি গৈছে এটা অফিচিয়েলি কাম কৰোঁতে অলপ সময় লাগে আৰু মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ কাৰ্বি আংলঙত আজি শান্তি প্ৰতিষ্ঠা হৈছে নে হোৱা নাই আজি 6টা সংগঠন আজি আলোচনা কৰি আজি শান্তি ইয়াত আমি আজি বহিব পাৰিছোঁ এই হাওৰা ঘাটত যোৱা সময়ছোৱাত যি বিগত সময়ত ইয়াত মানে সন্ধিয়া হ'লে ওলোৱা এটা পৰিৱেশ নাছিলে ভাৰতীয় জনতা পাৰ্টি অহাৰ কাৰণে আজি শান্তি প্ৰতিষ্ঠা হৈছে
আজি বৰাদেৱে কৈছে যে ক'ৰবাত বিডিচিত কৰাপশ্যন হৈছে কিবা হৈছে কিন্তু তেওঁলোকৰ নেতৃত্ববিলাক আমি সলাই দিছোঁ যিসকলক আমি দায়ী পাইছোঁ তেওঁলোকক আমাৰ হাইকমাণ্ডে আমাক এই নেতৃত্ববিলাক সলাই দিছে এতিয়া আমাৰ মোক ক'ব দিয়ক মোক ক'ব দিয়ক আপোনাক মোক ক'ব দিয়ক নাই আজি কাৰ্বিআংলৰ যি আমাৰ চিফ মাননীয় ডক্টৰ তুলিয়াম ৰহাং আজি তুলিয়াম ৰহাদেৱৰ যি নেতৃত্বত কাৰ্বিআং আজি ধুনীয়াকৈ জাকত জিলিকা হৈ আছে আজি গাঁৱে গাঁৱে ৰাস্তা আপুনি কৈ থকা অৱস্থাত তেখেতে কোৱা নাছিলে 5 মিনিট তেখেতক ক'বলৈ দিয়ক তাৰপিছত আপুনি বক্তব্য ৰাখিব শুনক আজি গাঁৱৰ যি বেনিফিচিয়াৰীসকলে উজলা পাইছে সেই কংগ্ৰেছৰ দিনত পাইছিলে নেকি তেওঁলোকে আজি অৰুণোদয় কাৰ দিনত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ দিনত হৈছে মানুহৰ একাউণ্টত পইচা দিছে ঘৰ দিছে আজি এইখিনি সত্য কথা আজি মই ইঞ্চি ডাঙৰে আমাৰ লগত ডিফুৰ কথা কৈ গৈছে যে উন্নয়ন হোৱা নাই মিছা কথা ডিফুত অসমত গ্ৰেড 1 টাউন পাইছে এৱাৰ্ড পাইছে আজি ডিফুখন চাওক গোটেই নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ধুনীয়া চহৰ হৈছে ডিফু আজি হাওৰা ঘাটতো চিলড্ৰেন পাৰ্ক হৈ আছে ব্লক কেম্পাছত কনষ্ট্ৰাকশ্যন চলি আছে সেইখিনি সত্য হয় আমি সত্য কথা কওঁ ভাৰতীয় জনতা পাৰ্টীয়ে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস সকলোকে লৈ যায় সবকা সাথ সবকা বিশ্বাস নহয় সকলোকে কল্পনা আমি তেওঁৰ কথা কওঁতে আমি বিশ্বাস ক'ব নোৱাৰিম আজি মূল্য বৃদ্ধিয়ে গোটেই টুঙা কৰি দিছে সমাজখন কোনোফালে আগবাঢ়িব দিয়া নাই জনতাক আপুনি টুলুঙা মন্তব্য দিব নালাগে ৰাইজে 2024 চনত আকৌ ইয়াৰ উত্তৰ দিব ইয়াৰ উত্তৰ ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিব ৰাইজে সেইটো মই আজি এই মঞ্চৰ পৰাই কৈছো কংগ্ৰেছক 15 বছৰ দিছিলে ৰাইজে আশীৰ্বাদ দিব ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব মই কৈ থাকোঁতে আপুনি ক'ব নালাগে আপুনি কওঁতে কোৱা নাই আকৌ এবাৰ হ'ব কিয় নহ'ব আমাৰ যি মাননীয় তুলিয়াম ৰহাং আছে আমাৰ কাৰ্বিআংলৰ চিফ তেওঁৰ নেতৃত্বত সকলো কাৰ্বি সমাজে বা সকলো বিভিন্ন জনজাতি সকলোৱে কৰ্পৰেশ্যন দিছে আজি আমাৰ মাননীয় চৰ্দাৰ MLA দৰ্শন ৰহাং দেৱেও আজি হাওৰাঘাটৰ কাৰণে বহুতো প্ৰজেক্ট লৈছে তেওঁ আমাক তেওঁক অলপ সময় দিব লাগে তেওঁলোকে দেখা পাব দেখি আছে আপোনালোকে অৰুণোদয় পোৱা নাই নেকি ৰাইজে আপোনালোকে পাইছে ৰাস্তাৰ কাম চলি আছে আপোনালোকে চাই লওক কাম চলি আছে সময় প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ প্ৰতিশ্ৰুতি অৰুণোদয় নাছিল ঘৰে ঘৰে সংস্থাপন আছিল চাকৰি দিয়াৰ কথা আছিল এই 12 টকীয়া অৰুণোদয় নাছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী 1 লাখ চাকৰি দিয়া বৰ্তমান 40,000 অধিক চাকৰি দিয়া হৈ আছে বৰ্তমান 1 লাখ খুনাই ঘোষণা কৰি চাকৰি পোৱা নাই আপুনি তুলুঙা মন্তব্য নিদিব ক'বলৈ দিয়ক ৰাজনৈতিক দলৰ পৰা ৰখা হৈছে আঞ্চলিক দল হিচাপে আমাক বক্তৃতা সুবিধা দিছে পাব্লিক নিউজ 24
উদ্যোক্তাসকললৈ এছডিচি দলৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু আদৰণি জনাইছোঁ। ইতিমধ্যে হাওৰাহাটৰ উন্নয়নৰ কথা বিভিন্ন ৰাজনৈতিক দলৰ বক্তৃতা দিলে আৰু ৰাজনৈতিক আৰু উন্নয়নৰ ক্ষেত্ৰত তেখেতে কিছু তথ্য দিয়া হৈছে আৰু কংগ্ৰেছ আৰু বিজেপিৰ মাজত যি তৰ্ক হৈছে, গতিকে মই এটা কথা ক'ব বিচাৰোঁ, অপ্ৰিয়ভাৱে হয়তো যে কংগ্ৰেছৰ আমোলতো যেনেকৈ উন্নয়ন হ'ব লাগিছিল হোৱা নাই, আৰু বিজেপিৰ চৰকাৰৰ দিনতো আৰু উন্নয়ন হোৱা নাই। আজিৰ সাম্প্ৰতিক পৰিস্থিতি চাবলৈ গ'লে বিজেপি আৰু কংগ্ৰেছ মুদ্ৰাৰ ইপিঠিয়ে মাথোঁ। ৰাতাৰাতিৰ ভিতৰত চলিত মেজৰিটি থকা চৰকাৰে যদি বিজেপি আহিব পাৰে আৰু যিসকল কংগ্ৰেছ ব্যক্তি আছে আজি বিজেপিমুখী হৈছে, যি কি নহওক, কিন্তু বাস্তৱত হাওৰাহাটৰ উন্নয়নতো দূৰৰ কথা। আপোনালোকে হাওৰা 3ৰ পৰা হাওৰাহাটলৈ আহকচোন, অতিৰিক্ত সুবিধা পাবনে নাপায়? আমি ক'ব নালাগে, যেতিয়া কাউন্সিল ফাউণ্ডেশ্যনতে হৈছে শক্তি কাপুৰে কৈ গৈছে, আমি তাক কঢ়িয়াই চোৱাই লাভ নাই। সুদূৰ মুম্বাইৰ পৰা আহি ইয়াত বক্তৃতা দি গ'ল, অতিকৈ লজ্জাৰ কথা এইটো। গতিকে কংগ্ৰেছৰ দিনতো উন্নয়ন হোৱা নাই, বিজেপি চৰকাৰৰ দিনতো আজি হাওৰাহাটত চাৰিওফালে চাওকচোন কেনেকুৱা ধৰণৰ ৰাস্তাৰ দুৰৱস্থা, সকলোৱে জানে। আপোনালোকে দেখাই নাই কলেজৰ ৰাস্তা দেখা নাই? কাৰ্বি আংলং কলেজ আছে, আপুনি খোজকাঢ়ি যোৱা নাই, যাওক। কি অৱস্থা আছে আপোনাৰ? পোনপটীয়াকৈ ডিপু চিধা যাব, তাৰ বিকল্প হিচাপে বেলেগ বেলেগ ৰাস্তা যাওকচোন, ক'ত দেখা পাব? গতিকে চৰকাৰৰ আমোলত আমি উন্নয়ন দেখা নাই আৰু সবকা সাথ সবকা বিকাশ হয়। মই ভাবো সবকা সাথ সবকা বিনাশ। কি দিব পাৰিছে বিগত 5টা বছৰে কেইজনক চাকৰি নিযুক্তি দিছে? হাওৰা সমষ্টিত কেইজনক চাকৰি নিযুক্তি দিছে? কেইজনক এপইণ্টমেণ্ট দিলে? আৰু কোৱা বোলে সবকা সাথ সময় দিয়া হ'ব। গতিকে ৰাইজ, গতিকে বিজেপি চৰকাৰত আমূল পৰিৱৰ্তনৰ নামত আমি দেখিছো আজি খালী পৰিৱৰ্তনহে দেখিছো। আজি আপোনালোকে চাব, প্ৰত্যেকজনে যিসকলে চাকৰিজীৱী কিমান টেক্স দিব লাগে, পাব্লিকে কিমান টেক্স দিব লাগে, চৰকাৰৰ পৰা কিমান অনুদান পইচা আহে, তাৰ পৰিৱৰ্তে আমাৰ পৰা অধিক পইচাহে লৈ গৈছে। হাওৰাহাটৰ উন্নয়নটো দূৰৰ কথা, সমগ্ৰ কাৰ্বি আংলং চাপ 26টা MSC সমষ্টি সৰজমিন তদন্ত কৰি আহক, ক'ত দেখিছে উন্নয়ন? মাত্ৰ ৰাস্তাৰ পদূলিয়ে যাতে আটক ধুনীয়াকৈ ৰাখি পেলাই যে উন্নয়ন হয়তো সম্ভৱ নহয়। কেতিয়াও এইটো উন্নয়ন বুলি কেতিয়াও নকয়। উন্নয়ন কাক কয়? গাঁৱে ভূঞে ৰাস্তা পদূলি, চাকৰি, কৰ্মসংস্থান, অন্যান্য সা সুবিধাবিলাক যেতিয়া পাব্লিকে লাভ কৰিব,
তেতিয়া উন্নয়ন বুলি কয় আজি যিসকলে EM হৈছে তেওঁলোকৰ নিজৰ নিজৰ ঘৰত প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা হৈ যাইছে প্ৰকাণ্ড প্ৰকাণ্ড ৱাল হৈ যাইছে তেওঁলোকে বোলে কাৰাপশ্যন নকৰে কিন্তু পিছফালেদি পিছ দুৱাৰেদি কাৰাপশ্যন কৰে মই এটা সময়ত RTI এক্টিভিষ্ট আছিলোঁ সৰজমিন তদন্ত কৰি সব পাইছোঁ তেনেকুৱা 2024 হয়তো চৰকাৰী হ'ব পাৰে কিন্তু এইটো চৰকাৰী ষড়যন্ত্ৰ হ'ব পাৰে নতুবা ভোটিং মেচিনৰ ষড়যন্ত্ৰ হ'ব পাৰে এজ এ পাব্লিক হিচাপে তেওঁলোকক ভোট নিদিয়ে তদ্ৰুপ সেই কংগ্ৰেছৰ আমোলতো এনেকাই আছিলে আঁঠুৱা বিলাব কম্বল বিলাব শাৰী বিলাব তাৰ বাহিৰে ক'ত আঁঠুৱাৰ কম্বলে কি কৰিব চিৰজীৱন খাব পাৰিব ল'ৰা ছোৱালী ইভাগ গ্ৰেজুৱেট হৈ আছে কোনো মাষ্টাৰ ডিগ্ৰী হৈ আছে আজি কেইজনী এমপ্লয়ী পাইছে কেইজনী চাকৰি পাইছে ছিক্স শিডিউল এৰিয়া বুলি কয় যিটো পাৱাৰ 30 ডিপাৰ্টমেণ্ট যিটো পাৱাৰ এপাত কৰি আজি দিছপুৰমুখী হ'ল এতিয়া দিছপুৰত যিটো নাচিব দিছপুৰে যিটো নচুৱাব কাৰ্বি আংলঙে নাচিব লাগিব ঢোল পেঁপা গগনা হৈ নাচিব লাগিব সময় প্ৰতি লক্ষ্য ৰাখি গতিকে আজিৰ যিটো সাম্প্ৰতিক পৰিস্থিতি আজিৰ দিনত যিটো দেখিছোঁ ক'তো উন্নয়ন হোৱা নাই নিজৰ পকেটত উন্নয়ন হৈছে পৰিয়ালৰ মাজত উন্নয়ন হৈছে তাৰ বাদে সাধাৰণ জনসাধাৰণে আজি উন্নয়ন হোৱা নাই আজি ঘৰে ঘৰে যাব গাঁৱে গাঁৱে যাব ঘৰে ঘৰে পচা আলু নিচিনা গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী কৰি আছে আজি কৰ্মসংস্থাপন পোৱা নাই যিসকলে আজি লাখ লাখ টকা দিব পাৰিব পিছ দুৱাৰেদি তেওঁলোকেহে পাব যাৰ মন্ত্ৰী বিধায়ক MP MLA MSc EMৰ পৰিবাৰ মিতিৰ কুটুম তেওঁলোকেহে পাব আজি যিবিলাকে আজি এডভাৰটাইজ দিছে এইটো আহুৱা ভৰা এডভাৰটাইজ যা চৰকাৰক দেখুৱাইছে শ্ব' কৰিব লাগে আগতে গৈ চিলেকশ্যন হৈ গ'ল গতিকে উন্নয়ন ক'ত জীৱন জীৱিকা ক'ত আছে জনসাধাৰণে কাৰ্বি আংলঙৰ জনসাধাৰণে জীৱন জীৱিকা লাগে তাতোকৈ কাৰ্বি আংলঙৰ জনসাধাৰণে আজি কিমান দিনৰ পৰা বিচাৰি অহা 244 পদ ধাৰা ৰূপায়ণ কৰিব লাগে যেতিয়া ইলেকশ্যন আহিব হে কংগ্ৰেছ হে বিজেপি এই শ্লোগান লয় আমি ইমপ্লিমেণ্ট কৰিম কয় ইমপ্লিমেণ্ট কৰাটো দূৰৰে কথা আজি 6 শিডিউল 30 পাৱাৰ এটাও পাৱাৰ নাই আজি ডক্টৰ দিব নোৱাৰে ইঞ্জিনিয়াৰ এপইণ্টমেণ্ট দিব নোৱাৰে দিছপুৰমুখী পিছ দুৱাৰেদি দিছপুৰৰ পৰা আহে আজি টেট হৈছে 6 শিডিউল এৰিয়াত টেট হৈছে টেটৰ পৰিণাম আমি কি পাইছোঁ আজি এই টেটৰ পৰিণাম আমি পাইছোঁ আজি ভিক্ষাৰী ইয়াত শিক্ষিত যুৱক যুৱতী যিসকল আছে কৰ্মসংস্থাপন পাইছেনে হাজাৰ হাজাৰ পচা আলু নিচিনা ঘৰে ঘৰে আছে দিব পাৰিছে নেকি তেনেদৰে চৰকাৰ নহাৰ আগত শ্লোগান দিছে প্ৰতিশ্ৰুতি দিছে লাখ লাখ চাকৰি দিম দিছপুৰত যিবিলাক দি আছে পিছ দুৱাৰেদি পইচা লৈ আছে মইতো ভুক্তভোগী গতিকে শ্ৰদ্ধেয় দৰ্শক মণ্ডলী আমাৰ সাংবাদিক বন্ধুসকল হাওড়াৰ উন্নয়ন আৰু কাৰ্বি আংলঙৰ উন্নয়ন কথা তেওঁলোকে আমাক
চমু বক্তব্য সামৰি মাৰিছোঁ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আমাৰ কাৰ্বি আংলং জিলাৰ KCS জোনেল কমিটিৰ শ্ৰীযুত ৰোহিণ হেৰাং দেৱকো তেখেতে সময় প্ৰতি লক্ষ্য ৰাখি যোৱাষাৰমান আমি ডেভেলপমেণ্টৰ লগতে তেখেতসকলৰ কালচাৰেলৰ ওপৰত আমি মন্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ Public News 24/7 উদ্যোক্তাসকলক পোনপ্ৰথমে কাৰ্বি কালচাৰেল ছ'চাইটি হৈ আমি দেখিছে নেকি আপোনালোকে মোৰ মতে আমেৰিকাতো হোৱা নাই 7 দিনত কামটো শেষ কৰি 30 crores বিল ওলালে কিন্তু অৰ্ডিনাৰী মানুহে 1 লাখ টকাৰ এটা কন্ট্ৰেক্ট পাব সেইজন মানুহে ক'তবা সেল্ফ হেল্প গ্ৰুপৰ পৰা 50,000 মান ইন্টাৰেষ্টত ধাৰ লৈ আহিব কন্ট্ৰেক্ট কামটো শেষ কৰিব বিল পাব 2 বছৰ পিছত যেতিয়া বিল পাব সেই নিজৰ যিটো ধাৰ সেইটো কমপ্লিট নহয় এনেকুৱা অৱস্থাত আছে সেইটো উন্নয়ন আৰু যিটো ৰাস্তাৰ কথা কৈছে বিজেপি ক'লে আপোনালোকে উৰি আহিছে নেকি বুলি ক'লে আৰে গুৱাহাটীৰ পৰা আমি ফ্লাইটত যাওঁ কলকাতা আমি উৰি যাওঁ কলকাতালৈকে তাৰ মানে হ'ল নেকি মানে গুৱাহাটীৰ পৰা কলকাতালৈকে যাবলৈ ৰাস্তা নাই নেকি এইটো কথা নহয় ৰাস্তা আছে কিন্তু সময়মতে যাবলৈ আমি ফ্লাইটত গৈছো সেইটো কথা নহয় আজি আমি এই ৰাস্তাত আহিছো কিন্তু আমি নাচি আহিছো সেইটোৱে কথা ডিফাৰেন্স সেইটোৱে তাৰমানে বিজেপিৰ যিটো উন্নয়নৰ যিটো ডেফিনেশ্যন এইটো বেলেগ আৰু এটা শান্তি যিটো এগ্ৰিমেণ্ট 6 আৰ্মড অৰ্গেনাইজেশ্যন ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট ভিতৰত যিটো শান্তি চুক্তি যিটো সেইটো কথা মই এইটো ক'ম যে প্ৰথমত যেতিয়া অমিত শ্বাহ আহিছে দেনগাঁৱত সেই তেতিয়া কাৰ্বি আংলং ৰাইজে আশা কৰিছে যে আৰ্টিকল 244A ইমপ্লিমেণ্ট হ'ব বুলি আশা কৰিছে কিন্তু নহ'ল এই নোহোৱা কাৰণতে যিবিলাকে আৰ্মড অৰ্গেনাইজেশ্যন আছে এখেত আলোচনা কৰাত জাগাৰ পৰা উঠি আহি ডিফুলৈ ঘূৰি আহিছে সেই তেতিয়া আমি কৈছো যে শান্তি চুক্তিত not more than 244A not less than 244A হ'ব লাগে বুলি আমি কৈছিলো কিন্তু বিজেপি দলে ফোর্সফুলি বাই ফোর্স শান্তি চুক্তি এগ্রিমেন্ট কৰাই দিছে আৰু এই শান্তি চুক্তিত আজি দিনত আমি দেখিছো 10 seats open for all সেইটো ধাৰা আমি দেখিছো 10 seats open for all মানে আপুনি কেৰালাৰ পৰা আহিলেও ইউপিৰ পৰা আহিলেও তামিলনাডুৰ পৰা আহিলেও তো ইয়াত ইলেকশন কন্টেস্ট কৰিব পাৰিব সেইটোৱে নেকি আমাৰ শান্তি চুক্তিত সেইটো আমি বিচাৰিছিলো নেকি সেইটো নহয় গতিকে এই যিটো ডেভেলপমেণ্ট বা উন্নয়ন সেইটো কথা ওলালে আপোনালোকে মাত্ৰ ইলেক্টেড মেম্বাৰ সকলৰ উন্নয়ন হৈছে আৰু ধনী মানুহ সকলৰ উন্নয়ন হৈছে আৰু চাকৰিৰ কথা কৈছে চাকৰি পাইছে কোনে পাইছে ইলেক্টেড মেম্বাৰ সকলৰ পৰিয়াল সকলে পাইছে আপুনি আজি দিনত আপুনি যদি আৰটিআই ফাইল কৰে সেইটোৱে পাব আপোনালোকে দেখিছে নেকি এনেকুৱা মানুহ যিজন মানুহে খেতিয়ক পৰিয়ালৰ পৰা আহিছে নিজৰ শক্তিৰ পৰা উঠি আহিছে এনেকুৱা মানুহ পাইছে নেকি চাকৰি পোৱা নাই যাৰ হাতত টকা পইচা আছে যিজন মানুহে ইলেক্টেড মেম্বাৰ সকলৰ পৰিয়াল এখেত পাইছে আৰু যিবিলাকে দুখীয়া মানুহ পইচা ধাৰ কৰি
চাকৰি কিনিবলৈ চেষ্টা কৰিছে এজনক আমাৰ ফ্ৰড মানুহ কিছুমান আছে সেইজনে খাই দিলে এইবিলাক মানুহে খাই দিলে ফৰেষ্ট ডিপাৰ্টমেণ্টত শুনিছে নিশ্চয় শুনিছে কিছুমান ফ্ৰড মানুহ ওলাই আহিছে কেছ ফৰ জব সেই কথা লৈ পেলাই দুখীয়া মানুহে কিছুমানে 50,000 কিছুমানে লাখ টকা ডুবি গ'ল চেছ তে আজি দিনত তুলুৰাম ৰংহাং ডাঙৰীয়া ওলাই আহিছে নেকি যে যিজনে ফ্ৰড মানুহ যিজনে দুখীয়া মানুহ টকা খাই দিলে এইজনক একশ্যন ল'ব লাগে বুলি ওলাই আহিছে নেকি ওলা নাই সেইটোৱে শ্লোগানটো ভাল না খানে দুংগা না খাউংগা কিন্তু আসল কথা হৈছে হাম খায়েংগে লেকিন আম আদমি কো খানে নেহি দুংগা সেইটোৱে কথা ধন্যবাদ থাকিল লগতে আমি সময় প্ৰতি লক্ষ্য ৰাখি আমি যি নেকি ইছ্যুৰ ওপৰত আজি ডেভেলপমেণ্টৰ ওপৰত আমি আজি টক শ্ব' প্ৰগ্ৰামটো ৰাখিছিলোঁ সেয়া মাজলৈ আমি আগবাঢ়িব বিচাৰিছোঁ লগতে যি নেকি আপোনালোক অডিয়েঞ্চ সকলোকে আমি